Hello বন্ধুসকল মোৰ নাম আকাশ আৰু আপোনালোকক অনলাইন এডভাইজাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো বন্ধুসকল আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো মই আপোনালোকৰ মাজত আৰু এটা নতুন আৰ্নিং এপ্লিকেশন লৈ আহিছো মই আপোনালোকৰ কাৰণে মই এই চেনেলটোত আপোনালোকৰ কাৰণে সকলো সময়তে যিবিলাক নতুন আৰ্নিং এপ্লিকেশন আহি থাকে আপোনালোকৰ কাৰণে মই লৈ আহি থাকো আজিও লৈ আহিছো এটা আৰ্নিং এপ্লিকেশন আৰু এই এপ্লিকেশনটোৰ পৰা আপোনালোকে ডেইলি আপ টু 500 টকালৈকে ইনকাম কৰিব পাৰিব খুব এটা মজাৰ আৰ্নিং এপ্লিকেশন হয় এটো কি সিস্টেম আছে এই এপ্লিকেশনটোৰ পৰা ইনকাম কৰাৰ মই গুটেখিনি এই ভিডিওটো আপোনালোকক স্টেপ বাই স্টেপ বুজাই দি আছো আপোনালোকে ভিডিওটো কন্টিনিউ চাই থাকিব আৰু ভিডিওটোক এটা লাইক কৰি দিব আৰু যদি চেনেলটোত আজি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো এই চেনেলত আপোনালোকে সকলো সময়তে অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিওসমূহ পাই থাকিব সো আহক বন্ধুসকল আমি আজি ভিডিওটো আৰম্ভ কৰো সো প্ৰথমতে মই এই মোবাইলটোৰ স্ক্ৰিন ৰেকৰ্ডিংটো অন কৰি লৈছো অন কৰি লৈ পেলাই মই আপোনালোকক দেখাইছো কোনটো এপ্লিকেশন হয় আৰু এপ্লিকেশনটোত কেনেকৈ আপোনালোকে কাম কৰিব লাগিব কি সিস্টেম দিয়া আছে ইয়াতে আৰ্নিং কৰা ঠিক আছে So, সকলোৰে প্ৰথমত এই যোনটো এপ্লিকেশন হয় ইয়াৰ লিংকটো মই ভিডিওটো ডেসক্ৰিপচনত দি দিছো আপোনালোকে ডেসক্ৰিপচনত গৈ পেলাই এই এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব একদম গুগল প্লে ষ্টৰৰ এপ্লিকেশন হয় কোনো থাৰ্ড পাৰ্টি ৱেবছাইটৰ পৰা নহয় একদম 100% ট্ৰাস্টেড হয় জেনুইন এটা এপ্লিকেশন হয় গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব তলতে লিংক দিয়া আছে আপোনালোকে লিংকত ক্লিক কৰিলে ৰিডাইৰেক্ট হৈ যাব গুগল প্লে ষ্টৰত তাৰ পৰা আপোনালোকে এপ্লিকেশনটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰি লোৱাৰ লগে লগে আপোনালোকে ইয়াতে এনেকে ইন্টাৰফেস চাবলৈ পাব ইয়াতে আপোনালোকৰ দুটা প্ৰসেস আছে সাইন আপ হোৱাৰ কাৰণে এটা হৈছে মোবাইল নম্বৰ এটা হৈছে ইমেইল আইডি তো মই নিজে ইমেইল আইডি দি পেলাই ইয়াতে সাইন আপ কৰিছো আপোনালোকে যদি ইচ্ছা কৰে মোবাইল নম্বৰ দিও পাৰিব নহলে আপোনালোকে নিজৰ জিমেইল আইডিটো দি পেলাই ইয়াতে আপোনালোকে সাইন আপ হৈ ল'ব সো সাইন আপ হ'বলৈ কেৱল মাত্ৰ আপোনালোক 2 মিনিট সময় লাগিব 2 মিনিটৰ ভিতৰত আপোনালোকে এটা সাইন আপ হৈ যাব তাৰ পিছত আপোনালোকে এনেকে এখন ইন্টাৰফেস আপোনালোকে চাবলৈ পাব এটো হৈছে যোনটো এপ্লিকেশন ইয়াৰ মেইন মেনু আপোনালোকে চাবলৈ পাইছে মোৰ নামটো ওপৰত ওলাই আছে অনলাইন এডভাইজাৰ আৰু এটো একদম নতুন এপ্লিকেশন আহিছে মাৰ্কেটত বহুতখিনি আৰ্নিংৰ অপৰচুনিটি এই এপ্লিকেশনটো লৈ আহিছে এনেকা ধৰণৰ এপ্লিকেশন আৰু মাৰ্কেটত অলৰেডি আছে এনেকে নাই বুলি সেম প্ৰসেছত এই এপ্লিকেশনটো আহিছে যদি আপোনালোকে এই এপ্লিকেশনটো এতিয়ালৈকে ইনষ্টল কৰা নাই ইউজ কৰা নাই এটো এবাৰ কৰি চাব ভাল আৰ্নিং এই এপ্লিকেশনটোৱে ইয়াতে দি আছে সকলোকে সো প্ৰথমতে আমি এনেকে যেতিয়া এপ্লিকেশনটো ওপেন কৰো আমি কেইবাটাও ইয়াতে আৰ্নিংৰ প্ৰসেস আমি চাবলৈ পাওঁ প্ৰথমটো হৈছে প্লে এণ্ড আৰ্ন ঠিক আছে আমি ইয়াতে গেম খেলি পেলাই আৰ্নিং কৰিব পাৰো সাৰ্ভে কমপ্লিট কৰি পেলাই আমি ইয়াতে আৰ্নিং কৰিব পাৰো স্পিন এণ্ড উইন প্ৰতিদিনে আপোনালোকে এটা স্পিন কৰিবলৈ ইয়াতে সুবিধা পাব তাৰ পৰা আপোনালোকে কিছু কয়েন্স পাব প্লাস আপোনালোকে ইয়াতে গেমছ খেলাৰ অপচন দিছে গেমছ খেলি পেলাই আপোনালোকে ইয়াতে পইচা ইনকাম কৰিব পাৰিব তাৰ পিছত ইয়াতে এটা চাব পাৰে পেটিএম ফাৰ্স্ট গেমছৰ এটা অপচন দিছে ইয়াতে এইখিনি হৈছে অফাৰ তলত যিমানখিনি আছে এই গোটেইখিনি হৈছে অফাৰ এটা আপোনালোকে চাব পাৰে বহুতখিনি এপ্লিকেশন দিয়া আছে যেনেকৈ মাই টিম 11 ফ্যান্টাসি ক্ৰিকেট এপ এই এপটো যদি আপোনালোকে ইনষ্টল কৰে তেতিয়ালে 3000 কয়েন এই এপটো ইনষ্টল কৰাৰ বাবে দি আছে যদি আপোনালোকে মোবিকুইকটো ইনষ্টল কৰে 262 আপোনাক কয়েন মোবিকুইকৰ ফালৰ পৰা দি আছে এক্সিস মিউচুৱেল ফান্ড যদি আপোনালোকে ইনষ্টল কৰে 2000 কয়েন দি আছে তো এইখিনি যিবিলাক ইয়াতে অফাৰ আপোনালোকক দি আছে এইকিটা হৈছে একোটা অফাৰ এই এপ্লিকেশন কিটা কি কৰিব লাগে আপোনালোকে এই এপটোৰ পৰাহে ইনষ্টল কৰিব লাগে নরমালি প্লে ষ্টৰত গৈ পেলাই বা তেওঁলোকৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে ইনষ্টল কৰিব নালাগে এই এপ্লিকেশনটোৰ পৰা যদি আপোনালোকে এই এপ্লিকেশন বিলাক যিবিলাক অফাৰ দিয়া আছে এইবিলাক যদি আপোনালোকে ইনষ্টল কৰে তাৰ বিনিময়ত আপোনালোকে কয়েন্স পাব আৰু কয়েন্সটো আপোনালোকে ৰুপিত কনভাৰ্ট কৰি পেলাই আপোনালোকৰ নিজৰ বেংকৰ একাউণ্টত ইউপিআই আপোনালোকে ল'ব পাৰিব সো ইয়াতে আপোনালোকে চাব পাৰে টাইৰ যোনটো এপ্লিকেশন আছে 2099 কয়েন এই এপ্লিকেশনটো ইনষ্টল কৰিলে দি আছে ৰেজিষ্টাৰ নাও বুলি ইয়াতে কৈছে ইয়াতে আপোনালোকে অফাৰটো চাই ল'ব লাগিব ভালকৈ যে অফাৰটোত কৈছে কি আৰু কেনেকৈ আমি অফাৰটো কমপ্লিট কৰিব পাৰো ফাৰ্স্ট অফ অল ইয়াতে কি কৈছে আমি টাইড বোলা এপ্লিকেশনটো আমি ওপেন কৰি দিলো ইয়াতে আপোনালোকে চাব পাৰে 113 জন মানুহে লাইক দিছে তাৰ মানে 113 জন মানুহে এটো ইয়াতে ইউজ কৰি পেলাই চাইছে বা তেওঁলোকে যোনটো ফলাফল হয় পাইছে বা কয়েন্স খিনি পাইছে হেতু কাৰণে তেওঁলোকে এটো লাইক দি থৈছে আপোনাৰো যেতিয়া ভাল লাগিব ইনষ্টল কৰি কয়েনটো আপোনাৰ পাব আৰ্নিং হ'ব তেতিয়া আপুনি ইয়াতে লাইক এটা দি দিব পাৰে সো ইয়াতে কেনেকৈ কৰিব লাগিব একাউন্ট ওপেন এণ্ড ষ্টাৰ্ট ট্ৰেডিং আমি যদি এই অফাৰটো যদি আমি কমপ্লিট কৰিবলৈ বিচাৰো তেতিয়ালে ওপেন একাউন্ট ওপেন এণ্ড ষ্টাৰ্ট ট্ৰেডিং কৰিলে আমি 2099 কয়েন ইয়াতে পাই যাম অপচন খিনি হৈছে স্টেপস খিনি হৈছে ক্লিক অন দা লিংক বিলো ইয়াতে আপোনালোকে চাব পাৰে গেট 2099 এই অপচনটোত ক্লিক কৰি দিব লাগিব তলত ক্লিক কৰি দিয়াৰ লগে লগে আমি ডাউনলোড কৰিব পাৰিম ডাউনলোড কৰাৰ পিছত ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ অন দা এপ ৰেজিষ্টাৰ কৰিব লাগিব মাষ্ট বি কমপ্লিট ইউৰ ভিডিও কেৱাইসি পেন কাৰ্ড এণ্ড আধাৰ কাৰ্ড যোনটো এটো আপোনাৰ টাইড যোনটো এপ্লিকেশন হয় ইয়াতে আপোনালোকে ভিডিও কেৱাইসি কমপ্লিট কৰিব লাগিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড দি পেলাই এড ফান্ডস এণ্ড ষ্টাৰ্ট ট্ৰেডিং ইয়াতে আমি কি কৰিব লাগিব অকমান সৰু খুৰা কিবা এটা ফান্ড আমি ইয়াতে এড কৰি দিলে হ'ল সামথিং কিবা এটা যি আমি পাৰো 5 10 50 জি পাৰো আমি ইয়াতে এড কৰি দিলে হ'ল এড কৰি বলে এক্সপ্লোৰ দা এপ এণ্ড হেভ ফান এপ্লিকেশনটো আমি অকমান ব্ৰাউজিং কৰিব লাগিব ব্ৰাউজিং কৰিলে কি হ'ব আমাৰ যোনটো এই 2099 কয়েন আছে 2099 কয়েন আমি পাই যাম 2099 কয়েন মানে ধৰক আপোনাৰ
200 টকাৰ ওপৰতে থাকিব ইয়াতে আপোনাৰ 200 কিমান টকা হয় জানো পেলা ইয়াতে 2099 কয়েন দেখুৱাই আছে তো সেই হিচাপত আপোনালোকে ইয়াতে কয়েন খিনি পাব ইয়াতে লিখা আছে চাব দি এপ শুড নট বিন ইনষ্টল অন ইউৰ ডিভাইস ইন লাষ্ট 30 ডেজ যোৱা এক মাহৰ ভিতৰত এই এপ্লিকেশনটো যাতে আপোনাৰ ডিভাইসত ইনষ্টল হোৱা নাই একদম ফ্ৰেছ হ'ব লাগিব আপোনাৰ ডিভাইস তেতিয়া ইয়াৰ পৰা যদি আপুনি এপ্লিকেশনটো ইনষ্টল কৰে আৰু স্টেপছ খিনি ফলো কৰে তেতিয়া হলে আপুনি এই কয়েন খিনি পাব নহলে কিন্তু আপোনাৰ এই অফাৰটো কাউন্টেবল নহব ঠিক আছে সো ইয়াতে কোনো ধৰণৰ VPN वगैरह আপোনালোকে ইউজ কৰিব নোৱাৰিব নরমাল আপোনালোকে নিজৰ মোবাইল ডাটা দি পেলাই এটো কিন্তু কৰিব বহুত মানুহে কিবা কিবি VPN CPN ইউজ কৰিলো তেতিয়া কি হ'ব এই অফাৰটো যোনটো আছে কাম নকৰিব তেতিয়া আপোনালোকে কয়েন নাপাব তেতিয়া এনেকৈ হৈ যায় বহুত আমি যেতিয়া ভিডিও বনাও বহুতে কমপ্লিট কৰিব নোৱাৰে অফাৰ বিলাক কিবা কিবি প্ৰবলেমৰ কাৰণে এৰৰ্স আহি যায় সো এবিলাকে একচুয়ালি কিছুমান ফেক্টৰ থাকে যাৰ কাৰণে কয়েনস বিলাক নাপায় বা আৰ্নিং বিলাক নহয় ঠিক আছে সো এটো মই এতিয়া বৰ্তমান বেক কৰি দিলো ইয়াতে আৰু এপ্লিকেশন আছে যেনেকা ৰাস এটো এটা লুডো এপ্লিকেশন হয়তো পাৰ্সোনালি ময়ো খেলো বহুত কেটা ভিডিও বনাইছিলো ইয়াৰ ওপৰত মই আগতে ৰাস লুডো এপ্লিকেশন পে তো আপোনালোকে যদি ৰাস এপ্লিকেশনটো ইনষ্টল কৰে এই এপটো আহি পেলাই আপোনালোকে ইনষ্টল কৰিব 78 কয়েনো আপোনালোকে এটা পাব প্লাস আপোনালোকে এই ৰাস এপ্লিকেশনটোৰ ভিতৰতো গৈ পেলাই আপোনালোকে আৰ্নিং কৰিব পাৰিব সো আপোনালোকে চাব বহুত কেটা আপোনাৰ ইয়াতে অফাৰ ইয়াতে দিয়া আছে এইখিনি আপুনি আপোনালোকে কমপ্লিট কৰিলে কয়েনস খিনি আপোনালোকে পাব আৰু ওয়ালেট ব্যালেন্সত আপোনালোকে ইয়াতে এড হৈ যাব তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ইউপিআইত আপোনালোকে পইচাখিনি আপোনালোকে উইথড্ৰ কৰিব পাৰিব লগত আপোনাৰ আৰু এটা ইয়াতে চলি আছে সিস্টেম আৰ্নিংৰ হেতু হৈছে ৰেফাৰ কৰি পেলাই আৰ্নিং কৰা তো ৰেফাৰ যদি আপোনালোকে এই এপ্লিকেশনটো কৰিব বিচাৰে আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেলত যদি আপোনালোকে ৰেফাৰ কৰিম বুলি ভাবিছে তেতিয়া হলে এই এপ্লিকেশনটো আপোনালোকে ৰেফাৰ কৰিব পাৰে কেনেকৈ ৰেফাৰ কৰিব কেনেকৈ ইয়াতে আৰ্নিং কৰিব চাব পাৰে ইনভাইট ইউৰ ফ্ৰেন্ডস দে হিট দা ৰোড তেওঁলোকে যেতিয়া তিনটা অফাৰ তেওঁলোকে যেতিয়া এই এপ্লিকেশনটো মানে কমপ্লিট কৰি লব তেতিয়া আপুনি 50% তেওঁলোকে যিমান টকা আৰ্নিং কৰিছে তাৰ 50% আপুনি ইয়াতে আৰ্নিং কৰিব বুলি ইয়াতে লিখা আছে আপোনালোকে চাব পাৰে ইউ ক্যান ৰেফাৰ এ লট অফ ফ্ৰেন্ডস ইয়াতে কোনো ধৰণৰ ৰেফাৰ লিমিট নাই আপুনি যিমান ৰেফাৰ দিব বিচাৰে সিমান ৰেফাৰ আপুনি এই এপ্লিকেশনটোত দিব পাৰিব যদি আপোনালোকে এপ্লিকেশনটো ইনষ্টল কৰিলে অলৰেডি মোৰ লিংকৰ পৰা তেতিয়া হলে এই ভিডিওটো আহি পেলাই আপোনালোকে আকৌ এবাৰ যদি পাৰে আপোনালোকৰ ৰেফাৰ কোডটো এবাৰ কমেন্ট কৰি পেলাই থৈ যাব তেতিয়া হলে যদি কোনোবা নতুন ভিউৱাৰে এই ভিডিওটো চাই আছে কমেন্ট সেকশনত গৈ পেলাই আপোনাৰ ৰেফাৰ কোডটো দি পেলাও যদি ইউজ কৰে তেতিয়া আপুনিও ইয়াৰ পৰা কিছুমান আৰ্নিং পাই থাকিব সো এটো এটা মই জনাই দিলো আপোনালোক সকলোকে যিমানে ভিডিওটো চাই আছে প্ৰথমত আপোনালোকে এই এপটো ইনষ্টল কৰি লওক ইনষ্টল কৰি লোৱাৰ পাছত আপোনালোকৰ যোনটো ৰেফাৰ কোড আছে স্ক্ৰিনত চাবলৈ পাইছে এটো মোৰ ৰেফাৰ কোড হয় আপোনালোকৰ যোনটো ৰেফাৰ কোড হয় হেতু কমেন্ট বক্সত আপোনালোকে সবে আহি পেলাই কমেন্ট কৰি দি যাব ৰেফাৰ কোড বুলি পেলাই তো নেক্সট যিমান ভিউৱাৰ আহিব হয়তো আপোনালোকৰ ৰেফাৰ কোড ইউজ কৰিব কৰিলে আপোনালোকে তাৰ পৰা 50% কিন্তু আৰ্নিং আপোনালোকে পাই থাকিব সো এনেকৈ আপোনালোকে এই এপ্লিকেশনটোৰ পৰা আৰ্নিং কৰিব পাৰে প্লাস ইয়াতে আপোনাৰ কন্টেস্ট বুলি এটা অপচন আছে এটো চাব পাৰে বৰ্তমান অনগোইং সানডে উইনাথন বুলি এটা চলি আছে ইয়াতে এন্ট্ৰি ফ্ৰী আছে ম্যাক্স ৰিৱাৰ্ড 5000 কয়েনলৈকে আপুনি ইয়াতে ইনকাম কৰিব পাৰে জাস্ট ইয়াতে এন্ট্ৰিটো ফ্ৰী হয় আপুনি কি কৰিব লাগে ইয়াতে জয়েন কৰি দিব লাগে জয়েন কৰি ইয়াতে চাব পাৰে এতিয়া মোৰ জয়েন হৈ গৈছে এতিয়া মই ইয়াতে আপ টু 5000 কয়েনৰ ভিতৰত হয়তো ইয়াতে মই এতে পাব পাৰো ঠিক আছে মই ইয়াতে জয়েন কৰিম এতিয়া যেতিয়া ৰিজাল্ট আহিব ৰিজাল্ট আহাৰ পিছত ইয়াতে কিমান হয় কিবা এটা ইয়াতে কয়েন আৰ্নিং হ'ব সেই কয়েনটো পইচাত কনভাৰ্ট হলে মই এটো উইথড্ৰ কৰিব পাৰিম সো এনেকৈ আপোনালোকে এই এপ্লিকেশনটোৰ পৰা বহুত কেটা অফাৰ কমপ্লিট কৰি পেলাই আপোনালোকে কয়েনস আৰ্নিং কৰি পেলাই আপোনালোকে ইনকাম কৰিব পাৰে আৰু যিখিনি পইচা ওয়ালেটত যাব সেই ওয়ালেটৰ পইচাখিনি আপোনালোকে ইউপিআই থ্ৰু দি পেলাই নিজৰ একাউণ্টত আপোনালোকে লৈ ল'ব পাৰে সো এনেকৈ এপ্লিকেশনটোৱে আপোনাৰ কাম কৰে সো এটো আছিল বন্ধুসকল এপ্লিকেশন আজিৰ লৈ আহিলো মই আপোনালোকৰ কাৰণে সো নেক্সট এনেকৈ আৰু এপ্লিকেশন যিবিলাক নতুন নতুন আহি থাকিব আৰ্নিংৰ সো এইখিনি মই আপোনালোকৰ কাৰণে লৈ আহি থাকিম সো চেনেলটো কিন্তু আপোনালোকে সাবস্ক্ৰাইব কৰি দিব মাজবি ভিডিওটো কিন্তু এটা লাইক কৰি দিব সো আজি কাৰণে ইমানেই বাই বাই